Guys, pura late. নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছোঁ এতিয়া দুধনৈ মানে আমাৰ চিন্তুৰ ভাই আহিছে তাৰ পাছলৈকে লগাইছোঁ ষ্টেচনত। এইটো হ'ল পূজাটো, মই ইয়াতে আছোঁ শ্ৰীজনী ধৰে ইয়াতে সি আহিব। গাইছ এইবিলাক চিন নাপায় তাৰ কাৰণে ক'লোঁ ইণ্ডিয়ান তেল ডিপুৰ সেইদি নাম দি, এইটো হ'ল তেল ডিপু। তো গাইছ চিন্তু ফাইনেলি আহি পাল এয়া কি ক'বি বোলো বহুত পূজা চাম গাইছ আজি আপোনালোকে যদি চাই আহক গাইছ। দুধনৈ আজি পূজা আপোনালোকক চব দেখুৱাম, মানে যিমানখিনি পাৰোঁ এতিয়া আপোনালোকক দেখাই আছোঁ। আমি এতিয়া পূজা চাব যাব ওলালোঁ, মানে চাচ ৰেডি চাচ দিলোঁ, ইয়াৰ টাব দিলোঁ আৰু মোক টাব দিলোঁ আৰু এতিয়া বোলে ফটো উঠাই গাইছে কিন্তু আৰে 2 কপিমান ফেৰিং ৰ গাইছে আৰু আমাৰ গাড়ী চাড়ী নাই, বেৰাই যাব লগা হৈছে আৰু মানে গাঁৱলীয়া ৰাস্তাতে যাই আছোঁ। সেয়া গাঁৱলীয়া ৰাস্তা পৰা বিৰাই বঢ়িয়া লাগে। ইয়াতে আহি পালোঁ, এয়া জুবিন দা আছে আগফালে। এতিয়া আমি দুধনৈ চাৰিআলি পাইছিলোঁ আৰু এতিয়া জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জ্বলোৱা হৈছে। আহি পালোঁ গাইছ সোণ মন্দিৰ, এইটোৱে ডাঙৰ হয়, এইটো চাওক সোণ মন্দিৰ। চাওক গাইছ চাওক মজা বনাইছে দেই। ডাইৰেক্ট আহিলোঁ জিলেপি দোকানত, আমি একো নলোৱাকৈ খাবি নেকি গাইছ? পোৱা বা কিমানকৈ 40 টকা 50 টকা এই ফ্ৰীতে বোলে খুৱাব। যাই চিংগেল ছোৱালী আছে না কি? যাই চিংগেল ছোৱালী মই ফ্ৰীতে খুৱাম গাইছ। ইয়াতে পূজা ফাটা আৰু ইয়াতে বোলে 100 বেগ, কাৰোবাক যদি লাগে বেগ আছে 100 দিব বোলে। বহুত পইচা আছে গাইছ। আপোনালোকে আহক আৰু এনজয় কৰক সোণ মন্দিৰত, পূৰা মানুহ ভিৰ চাওক, মানুহ আৰু পূজা বোলে ইয়াতে এটা সেৱা লৈ আহোঁ নে কি? তো এটা সেৱা লৈ আহোঁ গাইছ। আমি এটা সেৱা কৰিব ওলালোঁ, মানে চাওক তো গাইছ। প্ৰথমতে জিলেপি দোকানতে সোমিলোঁ, এয়া জিলেপি 100 কোম্পানী পূৰা মানুহ বেগ তাই কম দামত গুচি যায়। এইবিলাক চাওক মানুহ কিমান 20 টকা বোলে, 20 টকা এইবিলাক 20 টকা। পিষ্টলৰ দোকানতে অলপ ট্ৰেইন কৰোঁ, পিষ্টলৰ দোকান আহি পালোঁ। পিষ্টল লাগে কিমান দেই? পিষ্টল লাগে কিমান? 800 গাইছ। এতিয়া বোলে 800 কেইবোৰ দিছে নাই এতিয়া? আৰু এইফালে কিবা উৰিব লাগছে, কিবা সূতা বান্ধে নেকি? বাবা বাবা বোলে বাবা। আমি এতিয়া দুধনৈৰ পৰা সেৱা লৈ যাম গাইছ, আপোনালোক চাব গাইছ। ফাইনেলি আমি দুধনৈৰ পৰা ওলালোঁ, এনে চাওক যাই আছোঁ। তো গাইছ আৰু এটা আহি পালোঁ, এইটো হ'ল দুধনৈত মেলা পূজা এতিয়াও জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্বলোৱা হৈছে গাইছ। আৰু এখন চাম আৰু ফটো ধূপধাৰা গাইছ। আৰু এটা কথা বিৰাট বেয়া লাগি গ'লে, মানে চবে জোৰা আহে, কি ক'ম এনা বেয়া লাগে গাইছ। বেলেগৰ জোৰা দেখাবলৈ কি ক'ম গাইছ, আমাৰ থাকিও নাহে গাইছ, থাকিও নাই আমাৰ এনেকুৱা জোৰা লাগি বেয়া লাগে। ফুৰিম, আমাৰো এদিন টাইম আহিব অহা বছৰে। আৰু এতিয়া আহি পালোঁ আমি ফাইনেলি মন্দিৰত গাইছ। ইয়াতে যে ৰাতি বঢ়িয়া লাগব ন, এই লাইট দিছে জিলেং মিলেক লাইট, কি লাইট এইগিলা মানে কি গাইছ নাজানো, ভাল লাগে গাইছ। আপোনালোকে চাব ৰাতি এই বঢ়িয়া লাইটে লাইট গাইছ। ৰাতি আহিলে মজা আছিলে, আমি দিনতে আহিলোঁ না, একো মানে কিবাই দেখা নাপাওঁ, লাইট জ্বলাই দেখা নাপাওঁ। মাইক চাবনি ক'ত লগাইছে, এই আছে বিল্ডিঙৰ ওপৰত মাইক। ইয়াৰ পূজাৰ তাৰমানে পূজাৰ ভিতৰত সোমাই আহিলোঁ, পূৰা বিয়া খাব লাগি আছে, চাওক পূৰা বিয়া খাব লাগি আছে গাইছ। আৰু এটাত যাম চাব। তো গাইছ এতিয়া আইচক্ৰীম ল'লোঁ, এই আইচক্ৰীম গেল কালে মানে ঘূৰালে খাওঁ গাইছ। তো গাইছ বহুত দিনৰ পৰা ভাবি মানে দুধনৈত পূজা চাম বুলি ভাবি গাইছ আজি আহিলোঁ। তো আজি গাইছ মোৰ মনটো পূৰণ হ'ব, তো এতিয়া যাই আছোঁ পূৰণ হ'বলৈ। এইটো পাইছিলোঁ ইয়াৰ পৰা আমি মানে ইকৰ চাৰি যাম, মানে তাতে নাযাওঁ আৰু মানুহ চানুহ নাই বেছি, সেইকাৰণে আজি নাযাওঁ। কালি পূৰা ধামাকা ভিডিঅ' কালি ফাঁচনি হ'ব, পূৰা ধামাকা ভিডিঅ' দি আছোঁ গাইছ, চাব সকলেও গাইছ। দুধনৈত বহুত পূজা চালোঁ, এইবাৰ যাওঁ আমি ধূপধাৰা।
গাইছ যিহেতু মই দুধনৈতে আছিলোঁ সেইটোৰ কাৰণে যাম আৰু কাপোৰ চাপোৰ লৈ পেলাই দুধনৈ তো গাইছ বেগ চেগ লৈ ওলালোঁ মানে এই বেগখন আৰু এইবিলাক কিবা পিঠাকে বেলেগ কৰে হ'ল যে আমি দুধনৈত আছিলোঁ পূজা চাবা তো এতিয়া বাছ চাছ নাইকা তো এতিয়া আমি দেৰিকৈ যাব লাগিব সেইকাৰণে আমি ৰেলত আছোঁ ফাৰ্ষ্ট ব'লা আপোনালোক দেখুৱাই আছোঁ ৰাতি হৈ গ'ল ৰাস্তাই বিৰাই যাই আছোঁ মানে বাছ পোৱা অলপ টান আছে সেইটো কাৰণে ৰেলত যাম গাইছ দুধনৈত পূজা চাবা সেই কি অৱস্থা দেখে মানুহে যাব লগা হৈছে ৰেল ৰাস্তাই গাইছ পুৰা লেট আহি পালোঁ আমি দুধনৈ ষ্টেচন সেয়া পুৰা দাউৰি আহি পালোঁ ভাগাৰত ঘৰ যাই পেলাই হ'ব আমি ৰখি থকা ৰেলখন আহি পাল এইখন ফাইনেৰে ৰেলখন আহি পাল এইখন আমি কালি যোৱাই কথা মানুহ আমি ৰেলত চিলিলোঁ এইবিলাক চাওক ৰেলত চিলিলোঁ কিবা ক'ব মুড চুট অফ মানে কি হ'ল চাচি মানে চাজাৰ নাই গাইছ তই চাচি আছে মানে ভিডিঅ' বনাই আছে মই নিজে গাইছ যিহেতু ভোক লাগছে এয়া চিংৰা ল'লোঁ এয়া চিংৰা অলপ বেছিকৈ দি যা ফাইনেলি ধূপধৰা পাই গ'লোঁ এয়া মানে আন্ধাৰ হৈ আছে ইয়াতে ৰখি আছোঁ আৰু এতিয়া মানে মোৰ ফেচটো চাই কথা কৈ আছোঁ আৰু আইনাত ইয়াতে ফাইনেলি আহি পালোঁ আমাৰ মনটা দিলখোজ এয়া ধূপধৰা ষ্টেচন এয়া ধূপধৰা এই পূৰা কাঁচা চামৰা হৈ গ'ল গাঁৱৰ ৰাস্তা আহি পাই কাঁচা চামৰা হৈ গ'ল বহুত ঘূৰিলোঁ বহুত পূজা চালোঁ আজিৰ কাৰণে ভিডিঅ'টো বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম